পোনপ্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ উত্তৰ গুৱাহাটীৰ বিহুলঙি নামৰ ঠাইত। তাতে দৌল উৎসৱ অনুষ্ঠিত হৈছে। হোলীৰ এটি উৎসৱ। দৌল উৎসৱত আমাৰ এটা প্ৰগ্ৰেম আছে, তালৈ গৈ আছোঁ। এনেকৈ আৰু চবৰে লগত বাছত ফূৰ্তি কৰি কিনে গৈ আছোঁ। একোজনী হৈছে সৰু ছোৱালী আমাৰ ডেন্সৰ গ্ৰুপৰে। আগৰ ফালে বাইদেউ আছে বহি। তেনেকৈ আমি গোটেইবিলাকে একেলগে গৈ আছোঁ। এইটো হৈছে আমাৰ সৰু বাই, এইযোৰ মোৰ ভাগিন। এনেকৈ আমি গোটেইবিলাকে গৈ আছোঁ। পিছফালেতো একে অৱস্থাই নাই, গোটেই মুখে আটা পাৰি গৈ আছে। পূৰা এনজয় কৰি কৰি গৈ আছোঁ। এনেদৰে আমি গোটেইবিলাকে ভাল লাগিছে গৈ, এনেকৈ লগৰ আৰু এতিয়া আমি আহি উপস্থিত হৈছোঁ। ইয়াতে আমাক ৰেষ্ট ৰুম দিছে। আমি ইয়াতে গোটেইবিলাকে যাৰ যি ঠিক কৰিব লগা আছে ঠিক কৰি ল'লোঁ। আৰু এতিয়া আমাৰ ইয়াত প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। এটাৰ পিছত এটাকৈ আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ আছে। এইবিলাক নাচি আছে এইবিলাকে। দেখিছেনে কি সুন্দৰভাৱে এনেকৈ প্ৰদৰ্শন কৰিছে আমাৰ সত্ৰীয়া লোককৃষ্টিক। এনেদৰে আমি যাতে সকলোৱে এনেদৰে উজ্বলাই ৰাখিব পাৰোঁ সদায়, যাতে সকলোৱে চেষ্টা কৰে। এয়া গোপী ডেন্স আছিলে, গোপী নাচ শেষ হৈ গ'ল। এতিয়া এয়া আমাৰ ঝুমুৰা ষ্টাৰ্ট হৈছে। সত্ৰীয়াৰে এটা অংগ ঝুমুৰা ডেন্স এতিয়া ষ্টাৰ্ট হৈছে। এয়া ঝুমুৰা নাচি আছে সকলোৱে। আমাৰ এওঁলোকৰ ডেন্সটো দেখিছেনে বাৰু? কেনেকুৱা হৈছে কমেণ্ট কৰি ক'বচোন। এয়া আমাৰ ডেন্স এতিয়া ষ্টাৰ্ট হ'ল। এয়া হোলী, যিহেতু ফাকু উৎসৱ, গতিকে তাৰ বাবে আমাৰ হোলী ডেন্স এটা হ'ল সত্ৰীয়াৰ লগতে। এনেদৰে বাকী আপোনালোকে ক'ব কেনেকুৱা হৈছে আমাৰ এই প্ৰগ্ৰামটো। দেখিছেনে বাৰু? এইখিনিত চূৰ্ণিখন লওঁতে মোৰ একদম বজি গ'ল, খোপাত বজি গৈছে চূৰ্ণিখন। লাষ্টত এৰাওঁতে অলপমান টাইম লাগি গ'ল, একদম লাগি ধৰিছিলে। কিবাকৈ এৰাই কেনে তেনেকৈ লৈছোঁ আৰু ঠিক কৰি লৈ আকৌ ডেন্স কৰিছোঁ। এনেদৰে কি ক'ম আৰু, মাজতে কিছুমান এনেকুৱা প্ৰব্লেম হৈ যায় ডেন্সৰ মাজতে। বাকী কেনেকুৱা হৈছে ডেন্সটো কমেণ্ট কৰি জনাবচোন। আৰু আশা কৰিছোঁ সকলোৱে ভালে পাব। নাজানোৱে ডেন্স কৰিব, তথাপিতো কঁকালটো ভাঙিছোঁ আৰু। কেনেকুৱা হৈছে ক'ব আপোনালোকে কমেণ্ট কৰি কিনে। আৰু যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে আগলৈও আৰু এনেদৰে ভিডিঅ'বিলাক পাই থাকে। সেয়াই আৰু বাকী ক'ব, আৰু কিবা যদি ঠিক কৰিবলগীয়াও আছে ডেন্সটোত সেইবিলাকো ক'ব পাৰিব আপোনালোকে। কিবা যদি ভুল হৈ আছে সেইখিনি আপোনালোকে ঠিক কৰি দিব পাৰিব। নাচি থাকোঁতেতো এজনী ছোৱালীৰ একদম ফাকু চকুতে সোমাই গ'ল। যাওঁতে লাষ্টত উপায় নাপায় তাই আকৌ বাহিৰত গৈ কিনে চকু পানী মাৰি দিছে। তেনেদৰে এয়া দেখিছেনে মোৰ ভাগিনজনী? ইমান ধুনীয়া যে লগা হৈছে তাইক। সঁচাকৈ জানো একে ৰাণীহে এইজনী। ইমান ধুনীয়াকৈ সজাই দিছে বায়ে।
দেখিছেনে কি সুন্দৰভাৱে তাই প্ৰদৰ্শন কৰে ডেন্সবিলাক। মই নিজে পাগল হৈ যাওঁ তাই ডেন্স চালে। আপোনালোকে ক'ব হা কেনেকুৱা হৈছে তাইৰ ডেন্সটো কেনেকুৱা হৈছে ক'ব আপোনালোকে। যিহেতু দৌল উৎসৱ, সেইবাবে দৌলৰ লগত সংগতি ৰাখি এনেদৰে আমাৰ এই দুটা ডেন্স কৰা হৈছিলে। এনেদৰে আমাৰ ডেন্স শেষ কৰি এতিয়া আমি ভাত খাবলৈ আহিছোঁ। আৰু এতিয়া আমি গাড়ীত উঠিছোঁ সকলোৱে ঘৰলৈ যাবলৈ। এই দেখিছানে চবৰে কিমান ফূৰ্তি গাড়ীত। চবৰে পূৰা ডেন্সত কৰিছে। এয়া ৰাজশ্ৰীক দেখিছেনে? এইটো স্বপ্নম পূৰা টোপনিত তাই। এইটো হ'ল তৃষ্ণা, কিন্তু শুইছে হয়, কিন্তু আমি কাকো টোপনি যাব দিয়া নাই, ইমান উৎপাত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু এনেদৰে মোৰ অৱস্থা দেখিছেনে বাৰু? ফাকু সানি অৱস্থা নোহোৱা কৰিছে, গোটেই কাপোৰ কানি গোটেই লেতেৰা কৰি পেলাইছে। এতিয়া আজিলৈ ইমানতে ৰাখিছোঁ। বাই বাই, আকৌ লগ পাম, শুভৰাত্ৰি।